ৰাইজসকল সুপ্ৰভাত। আজি ৰাতিপুৱাই আহিলোঁ বেলতলা বজাৰলৈ, অলপ পাচলি ল'লোঁ। লগতে এতিয়া যিহেতু লাই শাকৰ বতৰ, সেইকাৰণে ভাবিলোঁ গাহৰি আৰু লাই শাক খোৱা যাওক বুলি আজি। আৰু আপোনালোকৰো যদি প্ৰিয় হয় প্লিজ কমেণ্ট কৰি জনাব। আৰু এইফালে গাহৰিখিনি লৈ আমি ৰুমলৈ বুলি আহিলোঁ। আহি সকলোখিনি ঠিক কৰি লৈছোঁ পাচলি। তাৰপাছত গাহৰিখিনি বইল কৰিব দিছোঁ, কাৰণ গাহৰি বহুত লেতেৰা থাকে, সেইকাৰণে প্ৰথমে বইল কৰি লেতেৰা পানীখিনি পেলাই দিব লাগে। নিমখ অকণমান দিছোঁ। আৰু এতিয়া এইফালে কেৰাহী গৰম হৈ গ'ল, তেল দিলোঁ। আৰু গাহৰিত খুব কমেই তেল লাগে, কাৰণ এনেও অলৰেডি তেল থাকেই, ওলায়েই। তাৰপিছত ভালদৰে ফ্ৰাই হোৱাৰ পাছত পিঁয়াজখিনি দি দিছোঁ। আৰু এইফালে মই দিছোঁ জলকীয়া, লগতে নহৰু। তাৰপাছত নিমখ আৰু হালধি দি অলপ সময় ফ্ৰাই কৰি উঠি আকৌ মই বিলাহী দি দিছোঁ। তাৰপাছতে মই মছলা দিছোঁ এইফালে জিৰা, ধনিয়াৰ গুড়ি, লগতে গৰম মছলা অলপ, আৰু ঘৰতে শুকান জলকীয়া শুকাই থোৱা আছিলে, সেইখিনি খুন্দি পেলাই মই দি দিছোঁ। তাৰপাছত ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই অলপমান আদা দিছোঁ, যাতে মাংসটো অলপ সিজে। তাৰপিছত পানী দি অলপ সময় ঢাকন মাৰি থোৱাৰ পাছতে মই লাই শাকখিনি দি দিছোঁ। আৰু লাই শাকখিনি দিও মই অলপ সময় ঢাকন মাৰি থৈ দিছোঁ। আৰু এইফালে চাওক, মাংসখিনি দেখিব ইমান ধুনীয়া হৈছে, তাতে লাই শাকৰ কালাৰটো ইমানেই ধুনীয়া হৈছে দেখিবৰ কাৰণে। আৰু এইফালে লাই শাকখিনি গলিব ধৰিছে, সিজিছে। আৰু এইফালে আমাৰ লাই শাক আৰু গাহৰি হৈ গ'ল। আমাৰ লাই শাকৰ লগত গাহৰি ৰেডি হৈ গ'ল। আৰু এতিয়া হ'ব গাৰ্নিচিং টাইম। আৰু গাৰ্নিচিঙৰ কাৰণে মই দীঘল দীঘলকৈ আদা কাটি লৈছোঁ। আৰু দেখিবৰ কাৰণে যিমান ধুনীয়া হৈছে, খাবৰ কাৰণেও তাতকৈ বেছি সোৱাদ হৈছে। আৰু আগলৈ যদি মোৰ এনেকুৱা ধৰণৰ ৰেচিপি বা ভিডিঅ' চাই থাকিব বিচাৰে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এণ্ড লাষ্টলি, থেংক ইউ ফৰ ৱাচিং।